আজি কম মই সোণাল কছাৰী কৃষ্টি সংস্কৃতিৰ বিষয়ে। কৃষ্টি সংস্কৃতিবোৰ কেনেকৈ পালন কৰে মই সেইটো নকওঁ, আজি বেলেগ ভিডিঅ' লৈ আহিম তাৰ বাবে। আজি কম মাত্ৰ কৃষ্টি সংস্কৃতিবোৰ কি আছে। সোণাল কছাৰী অসমৰ তৃতীয় বৃহৎ জনজাতি, তৃতীয় বৃহৎ হ'ব পাৰে, কিন্তু সকলোতকৈ জাতি জনজাতিতকৈ কৃষ্টি সংস্কৃতিত সকলোতকৈ চহকী। বাইথ সোণাল কছাৰীৰ পৰিচয় হয়, আৰু বহুৱা সোণাল কছাৰী আত্ম অভিমান, আৰু হাইদাং সোণাল কছাৰীৰ আত্মপৰিচয়। সোণাল কছাৰী হুঁচৰি, লগ বিহু, লেচেৰি, আকৌ নপুৰুষৰ পূজা অকল সোণাল কছাৰীৰ মাজতে দেখিবলৈ পোৱা যায়। দহা কাজত নপুৰুষৰ নামত 9টা সূতাৰে ৰভাৰ মাজত সূতা দিয়া হয়। এইবিলাক অকল সোণাল কছাৰীৰ মাজতে দেখিবলৈ পোৱা যায়। সোণাল কছাৰীসকলৰ লখিমী সভাও এটা বেলেগ সোণাল কছাৰীসকলৰ লখিমী সভা এইটো বেলেগ জাতিতকৈ বেলেগ হিচাপে পালন কৰা হয়, আৰু ভুৰ উঠোৱা পূজা বা সৰগদেউ পূজা এইবিলাক অকল সোণাল কছাৰীৰ মাজতে দেখিবলৈ পোৱা যায়। সোণাল কছাৰীৰ নামঘৰবোৰত টিফাই ৰাখে। অৰিজিনেল যিবিলাক সোণাল কছাৰী মানুহ সেইবিলাকৰ নামঘৰবোৰত টিফাইহে থাকে, বেদী বা কোনো পূজা কৰা সামগ্ৰী এইবিলাক নাথাকে, টিফাই থাকে। আজিলৈ মই ইমানখিনিয়ে ক'লোঁ। পাছলৈ মই আৰু ভিডিঅ' লৈ আহিম, বেলেগ বিষয়ে ক'ম। মোৰ ভিডিঅ' যদি ভাল লাগে ফ'ল' কৰি দিব মোক, আৰু যদি পেজত চাইছে পেজখন ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাইছে মোক ছাবস্ক্ৰাইব কৰি দিব।